আজি মই যিটো কবিতা আবৃত্তি কৰিবলৈ আগবাঢ়িছোঁ এই কবিতাটি এচিডৰ আক্ৰমণৰ বলি হোৱা সেই দুৰ্ভগীয়া কিশোৰী নাৰীসকলৰ প্ৰতি শ্ৰদ্ধা জনাই ৰেমি শৰ্মাৰ কথাৰে কবিতাৰ শিৰোনাম জুয়ে পুৰা ছোৱালী। আবৃত্তি কৰিছোঁ মই ৰাতুল দাসে। ধুনীয়া ছোৱালী দেখিছা, কিমান ধুনীয়া হ'লে তাইক ধুনীয়া বুলি ক'ব পৰা তুমি। গালবোৰ কিমান পুৰত হ'লে চুমাৰে বসন্ত নমাব পাৰা তুমি। চকুহাল কিমানলৈ গভীৰ হ'লে সেই চকুত ডুব যাব পাৰিবা। যুগৰ পিছত যুগ, যুগৰ পিছত যুগ। কিমান মচিন একোচা চুলিত উৰে ৰাতি হাত বোলাই সপোন ৰচিব পাৰিবা। কোৱা, কিমান ধুনীয়া হ'লে তাইক ধুনীয়া বুলি ক'বা, ধুনীয়া বুলি ক'বা। জুয়ে পুৰা ছোৱালী দেখিছা কেতিয়াবা? পৰিছা জানো কেতিয়াবা এঙেৰুৱা ছোৱালীৰ প্ৰেমত? এচিডৰ টোপালে দহি পেলোৱা তাই গুলপীয়া গাল, তথাপি ধুনীয়া তাই, তথাপি ধুনীয়া তাই। তাই প্ৰগলভ নয়নতে মই প্ৰেমত পৰোঁ। ডুবি চাবা কেতিয়াবা চেলাউৰিবিহীন উচখোৱাকেই চকু জুৰি। জোৱাৰ ভাটা নমাব পৰাকৈ গভীৰ আৰু চঞ্চল। চুলি নাই তাই, তাই চুলি নাই। জ্বলি মৰুভূমি হোৱা কেশবিহীন মূৰটোৰে ধুনীয়া ছোৱালী তাই। পুৰি পুৰি সোণ হোৱা ছোৱালী তাই। ভিতৰে বাহিৰে তেজাব স্বাক্ষৰিত, কলা কলা তেজত বিভীষিকাৰ দস্তাবেজ, বিভীষিকাৰ দস্তাবেজ। জুয়ে পুৰা ছোৱালীৰো আছে 1000 সপোনৰ পানচৈ বুকুত। চিপ চিপিয়া বৰষুণে মায়াবী কৰা সন্ধিয়া, তাইও অপেক্ষা কৰে সেই যাক পছুৱালৈ, সেই যাক পছুৱালৈ। প্ৰলাশ মদাৰ উৰি আহি পৰক জুয়ে পুৰা ছোৱালীৰ পদূলি। এঙাৰ হোৱা ছালত বৰষাৰ টোপাল টোপাল ৰাগি খানি পঠিয়াবানে তাইলৈ বহাগৰ লেফেপা। প্ৰেমৰ অনুৰাগ একাজলি, প্ৰেমৰ অনুৰাগ একাজলি, প্ৰেমৰ অনুৰাগ একাজলি, একাজলি। ধন্যবাদ।